নমস্কাৰ, মোৰ নাম শ্ৰীমতী প্ৰিয়াক্ষী চাংমাই। মই শংকৰদেৱ বিদ্যানিকেতন নাজিৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰী। আজি মই এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম মৰমৰ আই। ক'ৰবাত কিবা ভুল-ভ্ৰান্তি হ'লে ক্ষমা কৰিব। মৰমৰ আই, কবি আনন্দ চন্দ্ৰ আগৰৱালা। কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মৌসনা মিঠা মাতে পাহৰি ভাগৰ। কৰিছিল স্নেহ মোক দুগালত চুমা খাই, তেওঁৱে মোৰ পূজনীয়া মৰমৰ আই। চেনেহৰ চকু পানী ধাৰেৰে বোৱাই, কোনে মোক ৰাখিছিল বুকুত শুৱাই। টোপনিত লাল গাল মুখখনি চাই, তেওঁৱে মোৰ পূজনীয়া মৰমৰ আই। কান্দিছিলোঁ যেৱে নৰিয়াত দুখ পাই, একেথিৰে কোনে মোৰ মুখলৈ চাই। মৰো বুলি কান্দিছিল কাঢ়ি হুমুনিয়া, তেওঁৱে মোৰ পূজনীয়া মৰমৰ আই। হৈছিলোঁ থিয় যেৱে অ'ত ত'ত ধৰি, পৰিলেনো কোনে গৈ ততালিকে লৰি। নিচুকাইছিল মোক নাম গুণ গাই, তেওঁৱে মোৰ পূজনীয়া মৰমৰ আই। মোৰ প্ৰতি এনে যাৰ মৰম অসীম, কেনেকৈ সিজনাক মই পাহৰিম। চেনেহ ভকতি মোৰ বাৰ্ষোক সদায়, তেওঁৱে মোৰ পূজনীয়া মৰমৰ আই। ধন্যবাদ।